নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এই বছৰ অৰ্থাৎ 2024 বৰ্ষত দুৰ্গা মাৰ আগমন ও গমন কিহত হ'ব আৰু ইয়াৰ ফলাফল কি হ'ব পাৰে জানো আহক। বন্ধু-বান্ধৱীসকল, প্ৰথমেই জানিম এইবাৰ 2024 বৰ্ষৰ দুৰ্গা পূজাৰ সঠিক সময়সূচীৰ সম্বন্ধে। এইবাৰ মহালয়া পৰিছে এই 2024 বৰ্ষত 2 অক্টোবৰ 15 আহিন বুধবাৰে, মহাপঞ্চমী 8 অক্টোবৰ 21 আহিন মংগলবাৰে। এইবাৰ মহাষষ্ঠমী পৰিছে 9 অক্টোবৰ 22 আহিন বুধবাৰে, মহাসপ্তমী পৰিছে 10 অক্টোবৰ 13 আহিন বৃহস্পতিবাৰে। এইবাৰ মহাষ্টমী পৰিছে 11 অক্টোবৰ 24 আহিন শুক্ৰবাৰে, মহানৱমী পৰিছে 12 অক্টোবৰ 25 আহিন শনিবাৰে, বিজয়া দশমী পৰিছে 13 অক্টোবৰ 26 আহিন দেওবাৰে। বন্ধুসকল, 2024 বৰ্ষত মহাসপ্তমী বৃহস্পতিবাৰে পৰাৰ বাবে দেৱীৰ আগমন হ'ব দোলাত। শাস্ত্ৰৰ অনুযায়ী দুৰ্গা মা আগমন ও গমন কিহত হ'ব ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে মৰ্ত্যলোকৰ বছৰটো কিভাৱে পাৰ হ'ব। প্ৰত্যেক বছৰে দুৰ্গাৰ আগমন ও গমন সাধাৰণতে একে বাহনত নহয়। যদিও কোনো বছৰত হয় তেতিয়াহ'লে ই অশুভ ইংগিত বহন কৰে। এই বছৰত দুৰ্গা মাৰ আগমন ও গমন দুটা বেলেগ বেলেগ বাহনত হ'ব। শাস্ত্ৰৰ অনুযায়ী এইবাৰ দুৰ্গা মা আগমন দোলাত আৰু ইয়াৰ ফলাফল হ'ব মহামাৰী, ভূমিকম্প, যুদ্ধ ও অতি মৃত্যু, আৰু গমন হ'ব হাতীত। শাস্ত্ৰৰ মতে দেৱীৰ গমন হাতীত হ'লে মৰ্ত্যলোকত সুখ শান্তি আৰু সমৃদ্ধিয়ে ভৰি উঠে, পূৰ্ণ হয় ভক্তৰ মনোবাঞ্ছা, পৰিশ্ৰমৰ সুফল পায় মৰ্ত্যলোকৰ অধিবাসীগণে। সেয়েহে বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে, লগতে দুৰ্গা মাৰ কৃপা যদি সৰ্বদাই আপোনাৰ লগতে আপোনাৰ ঘৰখনত বৰ্তি থকাটো বিচাৰে আৰু অশুভ যিবোৰ সংকেত, সেই সংকেতবোৰ যদি দূৰ হোৱাটো বিচাৰে, তেন্তে দুৰ্গা মাক প্ৰাৰ্থনা জনাব এই সকলোবোৰৰ পৰা যাতে আমাক ৰক্ষা কৰে। আৰু শেষত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। জয় মা।